যি অৰ্পণ কৰিব বিচাৰে সেই সকলোবোৰ বস্তু এই কাষৰ দোকানবিলাকতে পাই যাব। এয়া সন্মুখতে ছাতি দিয়াৰ ব্যৱস্থা আছে আৰু এনেকৈ শাৰী পাতি পেলাই সেৱা আৰু প্ৰসাদ মাৰ চৰণত অৰ্পণ কৰিব পাৰে। আৰু প্ৰতিদিনাই এনেকেই ভিৰ হয়, অগণন মানুহে এনেকেই মাৰ পৰা সেৱা লৈ আমিও এনেকৈ লাইন পাতি মাৰ ওচৰত সেৱা ল'বলৈ আগবাঢ়িলোঁ। মন্দিৰৰ এই টিলিঙাবোৰৰ শব্দই চাগে গা মন ভাল কৰি তোলে, কিবা এটা যেন ধনাত্মক চিন্তাই পোহৰাই তোলে আমাৰ মনবোৰ। এনেদৰে মা মহামায়াৰ সেৱা লৈ আমি তাৰপিছত শিৱ বাবাৰ মন্দিৰলৈ গ'লোঁ। তাৰ কাষতে আছে মহামায়া মন্দিৰৰ কাষতে শিৱ বাবাৰ মন্দিৰটো, তাতো আমি সেৱা লৈ ল'লোঁ। তাৰপিছত এয়া পাহাৰৰ ওপৰত আকৌ এটা মন্দিৰ আছে, তালৈ বুলি মা মই আগবাঢ়িলোঁ। এয়া আমাৰ দুৰ্গাৰ মন্দিৰ।